ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই ধ্ৰুৱজ্যোতি আপোনালোকৰ মাজলৈ আহিছোঁ আন এটি ভিডিঅ' সৈতে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শাওণ মাহৰ তৃতীয়টো সোমবাৰ। আমি যাবলৈ আহিছোঁ শিৱ মন্দিৰ সিদ্ধেশ্বৰ বৰটোপুৰ ঘাটত আছে আৰু বৰাক নদীৰ কাষতে। 5 গ্ৰাম বদৰপুৰ সিদ্ধেশ্বৰ তাৰপিছত কি পাথৰত বোলে জুই জ্বলে যে। আৰু আমি এতিয়া গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো যাতে মোক শেষলৈকে চাইগে স্কিপ নকৰাকৈ তাৰে মই আশা ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'টো সকলো বন্ধু বান্ধৱীক আপোনালোকৰ যিমান বন্ধু বান্ধৱে লগতে শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব যেতিয়া আৰু কেইটামান আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰৰ বেল আইকনটো ক্লিক কৰি দিব। আৰু আমি ফাইনেলি আহি পেলাই সিদ্ধেশ্বৰ মন্দিৰ পাই গ'লোঁ। বৰটোপুৰ ঘাট যিটো মন্দিৰ বৰাক নদীৰ পাৰতে আছে সিদ্ধেশ্বৰ বৰটোপুৰ মেইন টাউনৰ পৰা 1 কিলোমিটাৰমান হ'ব আৰু এই মন্দিৰটো আছে। আমি এইটোৱে আহিছোঁ। আৰু এইখনেই হৈছে বৰাক নদীখন আৰু বৰাক নদীৰ কাষতে আছে। আজি আমি সিদ্ধেশ্বৰ দৰ্শন কৰাৰ পিছত গৈছোঁ আমি 5 গ্ৰামত মহাদেৱৰ মন্দিৰ আছে তাতে গৈছোঁ। আৰু তাতে গৈ কিনে আৰু পাথৰ জ্বলাও এটা মন্দিৰ আছে তাতে গৈছোঁ। আৰু সেই ভিডিঅ'টো মই আৰু এটা ভিডিঅ' দেখুৱাম আৰু আজি নাই দেখুওৱা কাৰণ বেছি লম্বা হৈ যাব ভিডিঅ'টো, সেইকাৰণে মই অকণমান শ্বৰ্ট কৰি ভিডিঅ'টো বনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ'ত মই সেই ভিডিঅ'টো দেখাবলৈ মই চেষ্টা কৰিম। আৰু আজিলৈ ইমানতে, বাই বাই। আকৌ আহিম নেক্সট এটা ভিডিঅ'ত আৰু আপোনালোকে মোক সেই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিম। মই দিম ভিডিঅ'টো আৰু আপোনালোকেও চাব। আৰু আজিলৈ ইমানতে, বাই বাই। আৰু ভিডিঅ'টো চাব পাৰে ধন্যবাদ।